তো বন্ধুসকল আজি বৰ্তমান উপস্থিত আছোঁ যোৰহাট কাকজানত আৰু যি অসম ভিত্তিত ইজতেমা পতা হৈছে ইজতেমাত আহিলোঁ আৰু আপোনালোকক ভাবিলোঁ প্ৰায় 15-20 লাখ মানুহ হৈছে ইজতেমাত অসম ভিত্তিত পতা হৈছে যোৰহাট কাকজানত আৰু আপোনালোকক ভাবিলোঁ সকলো ইজতেমাৰ ক্লিপ আপোনালোকক দেখাই যাওঁ আপোনালোকে চাই থাকিব যদি ভিডিঅ'টো ভাল লাগে লাইক এটা সাবস্ক্ৰাইব এটা কৰি দিব বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছে চাই থাকক এতিয়া ৰাতিপুৱা প্ৰায় 5টা বাজিছে 5টা বজাৰ পৰা আপোনালোকক ৰাতিলৈকে সব ভিডিঅ' দেখাই আছোঁ চাই থাকিব এই ৰাতিপুৱা মৰ্নিং 5টা বজাৰ বেকৰ দৃশ্য হয় আপোনাৰ যোৰহাট কাকজানৰ ইজতেমা হয় অসম ভিত্তিত পতা হৈছে পুৰা মানুহ নধৰা হৈ আছে 15-20 লাখ মানুহ পুৰা আয়োজন হৈছে আপোনালোকক দেখাই আছোঁ ৰাতিপুৱা মৰ্নিং 5টা বজাৰ পৰা ৰাতিলৈকে দেখাই থাকিম চাই থাকিব ভিডিঅ'টো কিন্তু স্কিপ নকৰিব একদম ধুনীয়াকৈ দেখাই আছোঁ সব সকলো দৃশ্য দেখাই যাম আপোনালোকক টুপি লাগিব নি টুপি 50 টকা এই টুপি বিকি আছে 50 টকা की जमात ये भी 4 महीने की जमात है रमजान का जिम्मेदार इनके साथ 8 लखीमपुर की जमात सैफुल इस्लाम सब जिम्मेदार इनके साथ 10 हो सुंदा তুমি এভো কাম কৰি আছা इने আৰু की जमात अयूब अली साहब जिम्मेदार इनके साथ 13 लखीमपुर की जमात मोहम्मद लुहुल अमीन साहब जिम्मेदार इनके साथ 9 की जमात है एक सतिया हल्के की इसके जिम्मेदार अमीन अली साहब है इनके साथ और 13 साथी फिर जोरहाट की जमात है गालिबुर रहमान साहब जिम्मेदार इनके साथ और 12 साथी जोरहाट की जमात है मुख्तार भाई जिम्मेदार इनके साथ और 12 हां সফিক ভাইক তুলি দিছোঁ দিয়া মোৰ চেনেলত কিবা এটা কোৱা আকৌ ৰাইজক সালাম আলাইকুম তা দিয়া জোৰছে কোৱা নুশুনে না अस्सलाम वालेकुम অঁ ৰাইজে ৱালাইকুম সালাম বুলি উত্তৰ দিব ৰিপ্লাই हमें तबलीग के काम की निस्बत दे दी हमें मदरसे में आने की तौफीक दे दी हमें उलमा से मोहब्बत दे दी आवाम में मशवरे का मौका क्या है मैं जितना सहाबा के जितने समय हैं মনে করি এই কাম করে ô đâu cái ơi ফোন কৰিছিলে বন্ধু बच्चे का जो भी बचा दूसरे बचा दूसरे
পাই দিব এতিয়া এরকম করে টুপিটো খুলিলিয়ে নে এয়া হৈছে গাড়ী পাৰ্কিং প্লেচ হয়তো আপোনাৰ বাইপাছৰ কিনাৰত পাৰ্কিং প্লেচ কৰা হৈছে আৰু বাইপাছত পুৰা মানুহে নধৰা হৈ আছে দেখিছেনে চাৰিওফালে একদম মানুহ বহুত মানুহ আহিছিলে खाने के एक नौकर ने शिकायत की ৰাতি মানুহবিলাক পুৰা ধুনীয়া ये आपके जो छोटे भाई है ना मौलवी इलियास ये बस नवाजी गौर करना है कि इस बात का बोलना की तकलीफ अल्लाह के रास्ते की तकलीफ ये रोजगार है अल्लाह के रास्ते की तकलीफ ये रोजगार है अल्लाह के रास्ते की तकलीफ क्या है रोजगार है अल्लाह के रास्ते এয়া হৈছে অসমৰ এক মিলাপ্ৰীতি ভকতসকলে খবৰ ল'বলৈ আহিছে কেনেকৈ আয়োজিত কৰা হৈছে মুছলমান ধৰ্মাৱলম্বীসকলে তাকে চাবলৈ আহিছে আপোনালোকক দেখাই আছো এয়া আপোনাৰ ভকতসকল তোমাক খবলৈ নিদিয়ে মই ইয়াৰ পৰা তালৈ যাম জাগা কাৰণে তোমাক খবলৈ কোনোৱে নিদিয়ে এজন কোন হয় জনাব কিবা এটা কৈ দিয়ে ইস্তেমাৰ বিষয়ে তাৰ কাৰণে আল্লাহক বিচাৰি পাবলৈ হ'লে অকণমান কষ্ট কৰিব লাগিব কোৰবানী কৰিব লাগিব তাৰ ফুটিলেও ইস্তেমা পতা হৈছে কোনোবা চিল্লা যাব কোনোবা চাৰিমা যাব লেমাসকলে তাল লগাব ফুটিলেও ইস্তেমা পতা হৈছে সেইটোৱে এতিয়া ৰাতি প্ৰায় 3:41 হৈ আছে আৰু আপোনালোকক মানুহ দেখাইছোঁ চাওক কোনো মানুহ হোৱা নাই গোটেই ৰাতি মানুহ বাহিৰত খোজকাঢ়ি ফুৰিছে প্ৰায় আপোনাৰ 15-16 লাখ মানুহ বাহিৰত খোজকাঢ়ি আছে ভিতৰত আপোনাৰ ষ্টেজৰ ভিতৰত বহি আছে মানুহবিলাক মানে গোটেই ৰাতি বহিয়ে থাকিলে মানুহ এনেকুৱা কষ্ট কৰিছে তাকে এটা অনুভৱ ভাল লাগিছে এইবিলাক দেখিছেনে আপোনাৰ ভিতৰত বহি আছে है